আমি যে হোৱাটছআপ ইউজ কৰোঁ সেই হোৱাটছআপটো আপুনি যদি প্ৰাইভেচি পলিচি একচেপ্ট নকৰে 15 তাৰিখৰ পিছত আপুনি ইউজ কৰিব নোৱাৰিব আৰু আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। এই ভিডিঅ'টোত আমি আলোচনা কৰিম যদি আপোনালোকে 15 তাৰিখৰ আগে এই প্ৰাইভেচি পলিচি যি 8 ফেব্ৰুৱাৰীতে আহিছিল প্ৰাইভেচি পলিচিটো একচেপ্ট নকৰিলে আপোনাৰ হোৱাটছআপ ডিলেট হ'বনে কি হ'ব সকলো এই ভিডিঅ'টোত আলোচনা কৰিম। তো মই বিশ্বজিত আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। তো বলক টাইম ৱেষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, যোৱা ফেব্ৰুৱাৰী মাহতে এটা নিউজ আহিছিল যে হোৱাটছআপৰ পৰা যদি হোৱাটছআপৰ প্ৰাইভেচি পলিচিটো যদি আপোনালোকে একচেপ্ট নকৰে তেতিয়াহ'লে আপোনালোকে আৰু হোৱাটছআপ ইউজ কৰিব নোৱাৰিব আৰু যদি একচেপ্ট কৰে তেতিয়া আপোনালোকৰ যি মোবাইলৰ পাৰ্চনেল যি মানে ইনফৰমেশ্যন হওক, মোবাইল হোৱাটছআপ চেটছ হওক, আপোনাৰ যি মোবাইলৰ ইনফৰমেশ্যন সেইবোৰ হোৱাটছআপে একচেছ কৰিব পাৰিব আৰু সিহঁতে কিবাকিবি এডভাৰটাইজ কিবাকিবি চলাব, সেইটো পিছৰ কথা, সেইটো আমি বেলেগ ভিডিঅ'ত আলোচনা কৰিব পাৰোঁ। এতিয়া যদি আমি একচেপ্ট কৰোঁ তেন্তে আমাৰ মোবাইলৰ যিবোৰ ইনফৰমেশ্যন সেইবোৰ বিপদত পৰিব। হোৱাটছআপে ইমান এটা ডাঙৰ ব্ৰেণ্ড এটা হয় আমাৰ যি ইউজাৰ্ছবোৰৰ লগত এনেকুৱা এটা বেয়া কাম এটা কৰিছে। 8 ফেব্ৰুৱাৰীলৈকে যিটো সময় আছিল, 8 ফেব্ৰুৱাৰীৰ পিছত যদি মানে একচেপ্ট নকৰে তেতিয়াহ'লে আপোনাৰ হোৱাটছআপ একাউণ্টটো ডিলেট হ'ব। কিন্তু সেই সময়ত বহুত মানুহে হোৱাটছআপ ডিলেট কৰি টেলিগ্ৰাম, ছিগনেল এইবোৰ এপছ ল'ল। তেতিয়া হোৱাটছআপৰ ওপৰত বেয়া এটা প্ৰভাৱ পৰিল, হোৱাটছআপ মানুহে ইউজ নকৰা হ'ল। তাৰ বাবে হোৱাটছআপে কি কৰিল, চৰকাৰৰ পৰাও এটা নটিফিকেশ্যন পাল যে হোৱাটছআপৰ সেই টাইম লাইনটো বাঢ়াই দিব লাগে, যে সেই টাইম লাইনটো বাঢ়াই 15 মে কৰিল। এতিয়া আজি 13 মে আৰু যদি 15 মেৰ আগত যদি আপোনালোকে একচেপ্ট নকৰে সেই পলিচিটো তেতিয়া আপুনি হোৱাটছআপ ইউজ কৰিব নোৱাৰিব। পাৰিব, আপোনাৰ একাউণ্ট ডিলেট হৈ নাযায়, কিন্তু কি হ'ব জানেনে, আপোনালোকে যদি 15 তাৰিখৰ পিছত সেই প্ৰাইভেচি একচেপ্ট নকৰে তেতিয়াহ'লে আপোনাক এসপ্তাহ বা 10 দিন আপোনাৰ যি ষ্টেটাছত সেই ষ্টেটাছত একচেপ্ট কৰিবৰ কাৰণে কৈ থাকিব, ষ্টেটাছত আহি থাকিব একচেপ্ট কৰক। যদি 10 দিন পাৰ হৈ যায় তেতিয়াহ'লে আপোনালোকৰ হোৱাটছআপ ডিলেট নহয়, কি হ'ব, হোৱাটছআপ এপটো কাম নকৰা হ'ব। কোনোবাই যদি আপোনাক মেছেজ দিছে তেন্তে আপোনাৰ মোবাইলৰ যি নটিফিকেশ্যন আহে সেই নটিফিকেশ্যনত ওপৰৰ সেইখন টানিলে, বাৰখন টানিলে মেছেজটো আহিব, তাতে আপুনি ৰিপ্লাই কৰিব লাগিব। কোনোবাই যদি ফোন কৰিছে, ধৰক হোৱাটছআপত কোনোবাই ফোন কৰিছে, আপুনি ডাইৰেক্ট আহিব, তাতে ৰিচিভ কৰি কথা পাতিব লাগিব। কিন্তু আপোনাৰ চেটছ একদম নোহোৱা হৈ যাব, আপুনি হোৱাটছআপত একো মেছেজ কৰিব নোৱাৰিব। এইটো আপোনালোকে একচেপ্ট নকৰাটোৱে ভাল, কাৰণ এইটোৰ দ্বাৰা আমাৰ বহুতৰে পাৰ্চনেল কিবাকিবি বোলে হোৱাটছআপে পঢ়িব পাৰিব। আৰু চাওক, ইমান মানুহে হোৱাটছআপ ইউজ কৰে, তাৰমানে হোৱাটছআপে ভাবিছে আমি যি কওঁ সেই কামেই মানুহে কৰিব। সামান্য এটা এপছ নোহোৱাকৈ আমি চলিব নোৱাৰিম নে? হোৱাটছআপে আছে নেকি, কিমান ভাল মেছেঞ্জাৰ এপ আছে, সেইকাৰণে এইটো নকৰাই ভাল। হোৱাটছআপ আপোনালোকক ডিলিট কৰিব দিয়া নাই। যোনে ভাবে প্ৰাইভেচি পলিচি একচেপ্ট নকৰোঁ বুলি, কৰিবই নালাগে, বেলেগ এপছত ট্ৰান্সফাৰ হওক, কাৰণ সিহঁতে আমাৰ যি মন তাকে কৰিব নেকি, এইটোতো কথা নহয়। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাব। লগ পাম এতিয়া অন্য ভিডিঅ'ত, আজিৰ কাৰণে এইখিনিয়ে, বাই।